बरनौडी दैमानिफ्राय सालान बिलाइ गैयै अन्थाइबाला लाबोनाय दाम्पार गारिखौ नावकाटा दखरा एबसुआ हमदों। दिनै तामुलपुर जिल्लानि गरेस्वर नावकाटायाव खालार बारग'लांनाय सालान बिलाइ गैयै आरो उदालगुरि जिल्लानि सालान बिलाइजोंनो आयेन बेरेखायै अन्थाइबाला रोगानायखौ दिनै नावकाटा दखरा दुलाराय बर' फरायसा आफादनि गोख्रों नायबिजिरनायाव गंब्रै दाम्पारखौ हमनो हायो। आयेन बेरेखायै अन्थाइबाला लाबोनाय गंब्रै दाम्पार गारिखौ नावकाटा दखरा दुलाराय बर' फरायसा आफादा थिकिपुटा हाग्रा बिफाननो गथायनानै हरनाय जायो। आयेन बेरेखायै अन्थाइबाला लाबोनाय गंब्रै दाम्पार गारिया जाबाय AS25 FC 8711 दाम्पार गारिया सालान गैयै, AS25 FC 1261 दाम्पार गारिया उदालगुरि भुटियासां SSC महलनि गारिया तामुलपुर जिल्लानि पुर्टिमारि दैसानिफ्राय अन्थाइ रोगादों आरो AS25 FC 1207 AS25 FC 4173 बे गंनै दाम्पार गारिया खालार थांनाय सालान बिलाइखौनो लानानै अन्थाइबाला लाबोदोंमोन। साननो गोनां बाथ्रादि सोरनि बोलो लानानै आयेन बेरेखायै बेफोरबायदि सोमोनांथाव बाथ्रादि गरेस्वर हाग्रा बिफाना बेफोरबायदि आयेन बेरेखायै अन्थाइबाला रोगानायखौ नोजोर होबोआखै नामा? Absu তাৰমানে বড়ো ষ্টুডেণ্ট আৰু গতিকে তেখেতসকলে গাড়ীখিনি চাইছে, অনুসন্ধান কৰি চেক কৰি চাইছে যে বেআইনীভাৱে চলি আছে নে বা কি হিচাপে চলি আছে এইটো চাইছে। চাই দেখা পাইছে যে চালান আছে, কিন্তু চালানখন থাকিব কি তাৰ তাৰিখ নাই, তাৰ ইছ্যু ডেট নাই, ডেট নাই, ডেট নাই, সেইটোৰ বাবদ তেখেতসকলে দিছে। আৰু চালানত লিখা আছে ষ্টন, কিন্তু মাল আনিছে চেণ্ডেল বা কিছুমান ষ্টন লিখা থাকে বা বালি আনিছে বা চেন আনিছে, সেইটোৰ কাৰণে চালানত আছে লিখা বেলেগ, কিন্তু আনচি মালটো বেলেগ। সেইটোৰ কাৰণে তেখেতসকলে মানে বাটটো ধৰিছে আৰু আমাক কি একশ্যন ল'ব আপোনালোকে? এতিয়া একশ্যন মানে গাড়ীখিনিতো আমি 2 নম্বৰী গম পালোঁৱে হ'ল। গমখিনি গাড়ীখিনিতো আমি গমেই পালোঁ অলৰেডি যে ইয়াত আৰু ডেট বাৰ ইছ্যু নাই। যেতিয়া চালানত ইছ্যুৱে নাই, ডেট নাই, এক্সপায়াৰী নাই, সেইটো 2 নম্বৰীয়ে হয়। গতিকে তাত আমি বিহিত ব্যৱস্থা ল'ম আৰু ল'লে অফেন্স হ'ব আৰু আমাৰ গাড়ীখিনি চৰকাৰী অফেন্স কৰা হ'ব। এতিয়া ক'ত নিয়া হ'ব? এইটো আমাৰ তামোলপুৰ বন আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত তাত আমি গাড়ীখিনি অফেন্স কৰা। ইয়াৰ আগতো এনেকৈ প্ৰতিদিনেতো ডাম্পাৰ গৈ থাকে, আপোনালোকে কিয় ব্যৱস্থা নলয়? নাই, ব্যৱস্থাটোতো ডিউটিটো চলিয়ে থাকে আমাৰ। আমিতো বা যিখিনি সময় আমি ডিউটি কৰোঁ পাওঁ, তেতিয়া সেনেকৈ কিছুমান ধৰ এৰি দিয়া যায় বা আমি যিখিনি পাওঁ বা চালানটো আছে তেনেকৈ দিয়া যায়। কথা আছে কি বা কেতিয়াবা এইটো আহে বা ওচৰতে কোনোবাই ফেলাম বুলিও কয় বা আপত্তিও কৰে কিছুমান, তেনেকুৱা ক্ষেত্ৰতো অলপ হেৰি কৰা যায়। তাৰপিছত এতিয়া যে কিছুমান চালান আজি বুলি নহয়, আজি কেইদিনমান ধৰি আমি প্ৰায় ধৰিয়ে আছোঁ বৰ্তমান। মোটামুটি বহুত গাড়ী জমা হৈ গৈছে আমাৰ অফিচত। এনেকৈ আজি মাহটো ধৰি আজি মানে 10-12খন ডাম্পাৰ ধৰাই গৈছে। ছাৰ আপুনি কৈছে আজি কেইখন ডাম্পাৰ ধৰিলে আৰু কি কৰোঁ? আজি আমি বৰ্তমান তেখেতসকলৰ লগতে ক'ব লাগিব আৰু যে 4খন ডাম্পাৰ ধৰা হৈছে বেআইনীভাৱে, ইছ্যু ডেট নাই, এক্সপায়াৰ ডেট নাই, তাৰ ভেলিড নাই, সেইটো কাৰণে বেআইনী আৰু মানে মাল আনিছে, কিবা মাল লিখা আছে, কিবা বা ষ্টনৰ ঠাইত চেন গেভেল আনিছে বা চেন গেভেলত বা ষ্টন আনিছে, এনেকুৱা আৰু উল্টা পাল্টা আৰু তাৰমানে মালবিলাক সঠিক মানে যিবিলাক চালান সেইবিলাক সঠিক নহয় নেকি? চালানটো মানে ঠিকে আছিল, কথা এক্সপায়াৰ ডেটটো আছিল 30লৈকে আছে ন, কিন্তু সিহঁতৰ যে আজি যি গাড়ীখন আহিব, আজি গাড়ীখন যদি তাত মহলৰ পৰা অহাৰ লগে লগে তাতে চালানৰ ইছ্যু ডেটটো তাৰমানে থাকিব লাগিব আৰু চালানৰ এক্সপায়াৰ ডেটটো তাত থাকিব লাগিব। গতিকে সেই দুটাই নাই তাৰমানে, চালানৰ ইছ্যু ডেটটো নাই, এক্সপায়াৰ ডেট, তেতিয়া সেইটো কাৰণে এইটো বেআইনী 2 নম্বৰী তাৰমানে। সেইকাৰণে গাড়ীটো ধৰা হৈছে, এতিয়া অফেন্স কৰা হ'ব আৰু তামোলপুৰত আঞ্চলিক কাৰ্যালয়কে নিয়া হ'ব। ইমান দিনে কৰ ফাঁকি দি অহা এইসকল ডাম্পাৰ চালকৰ বিৰুদ্ধে কি ল'ব? নহয়, এইটোতো বিহিত ব্যৱস্থা লৈ আছোঁ। আমি যেতিয়া পাওঁ বা আমাৰ প্ৰটেকশ্যন পাৰ্টিও আছে, তেখেতসকলেও ধৰি আছে, আমিও ধৰি আছোঁ। আমি যিখিনি পাওঁ সেইখিনিতো আমি লগে লগে চৰকাৰী গতিকে আজি এইটো বিহিত ব্যৱস্থা এইখিনি পাইছোঁ, আজি এইখিনি সেনেকৈ চৰকাৰো হয়। ছাৰ আপুনি কৈ আছে ওচৰৰ হ'লে অলপ যিটো দিয়া হয় বুলি কৈছে, ওচৰ হ'লে চালান নোহোৱাকৈ দিয়ে নেকি আপুনি? চালানটো কোনো আনিব নোৱাৰে, তাৰ চালান নোহোৱাকৈ কোনো গাড়ী আহিব নোৱাৰে। অৰ্থাৎ চালান লাগিবই, নদীৰ পৰা উঠাৰ লগে লগে চালানটো থাকিবই লাগে। যদি চালান নহয় সেইখন গাড়ী বেআইনী নোৱাৰে, এইটো ধৰি কিনে অফেন্স কৰা হয়। এইটো আমি বুলি চবেই জানো কথা, চালান নহ'লে গাড়ী চলিব লাগে। আপোনালোকৰ দলটো ক'ৰ পৰা আহিছে? এইটো আমি আঞ্চলিক কাৰ্যালয়ৰ পৰা আহিছোঁ। ক'ৰ পৰা? তামোলপুৰ আঞ্চলিক তামোলপুৰ।